আসসালামু আলাইকুম হাই ফ্ৰেণ্ডছ আজি গ্ৰীণ চিকেন বনালোঁ আহকচোন কেনেকৈ বনালোঁ চাওঁ সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ হয় মই দৈ নোহোৱাকৈ এনেদৰে বনাওঁ আহকচোন মই কেনেকৈ বনালোঁ চাওঁ তাৰ বাবে মই ইয়াত ধনিয়া পাত মানধনিয়া পাত কোমলীয়া নেমু পাত আৰু নৰসিংহ বাদাম পিয়াজ আদা নহৰু আৰু জলকীয়া এইখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ আপোনালোকে মিক্সিত কৰিলেও কৰিব পাৰে মই পটাত পিচি লৈছোঁ এইফালে 2 চামুচ সৰু চামুচেৰে 2 চামুচ ঘি দিছোঁ দি ইয়াত দালচেনি আৰু ইলাচি দি এই পেষ্টখিনি দি দিলোঁ আপোনালোকে ঘি নিদিলে ৰিফাইন বাটাৰ ইচ্ছা অনুযায়ী যিকোনো দিলেই হ'ব এইফালে মছলাৰ ভিতৰত মই ধনিয়া গুড়ি জিৰা গুড়ি অকণমান ৰেড চিলি চিকেন মছলা হালধি এইখিনি দি নিমখ পৰিমাণ মতে দি ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ ভাজি আপোনালোকে ভাজি থাকোঁতে পানী নিদিব কাৰণ চিকেনৰ পৰা পানী ওলাবই ধৰিব পাৰিছে তেল বহুত দিয়া নাই তেল ওলোৱাও নাই অকণমান ওলাইছে বহুত বেছি ওলোৱা নাই জুইটো একেবাৰে মিডিয়ামত ৰাখি ভাজি আছোঁ ভাজি থকাৰ পিছত গৰম পানী ঢালি দিলোঁ দি গোটেই শেষত এয়া হৈ গ'ল আপোনালোকে জোল কৰি ৰাখিব পাৰে মই জোল কৰি ৰখা নাই এনেদৰে ভাজি কৰি ৰাখিছোঁ বহুত টেষ্টি হয় যেনেকৈ থলেও জোল কৰিলেও ভাজি কৰিলেও বহুত সোৱাদ লগা হয় আপোনালোকে এনেদৰে যদি দৈ নিদিয়াকৈ গ্ৰীণ চিকেন বনোৱা নাই এনেদৰে বনাই চাব আৰু নতুন ৰেচিপি পোৱাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব